পোনপ্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি বনাইছোঁ মই এটা ৰেচিপি। আপোনালোকে হয়তো মোৰ থাম্বনেইলটো দেখি গম পাইছে মই কি বনাইছোঁ। আহকচোন চাওঁ কিমান সহজতে ইডলি বনাব পাৰি। সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। যদি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ। প্ৰথমতে ইডলি বনাবলৈ আমাক কি লাগে চাই লওক। এয়া মই বনোৱা ইডলিকেইটা দেখিছে। এতিয়া আমি এইকেইটা ইডলি কেনেকৈ বনালোঁ চাওঁ আহক। এইটো হৈছে চাহ খোৱা কাপ। এই চাহ খোৱা কাপটোৱে মই 2 কাপ চুজি ল'লোঁ। এই 1 কাপ সম্পূৰ্ণকৈ লৈছোঁ আৰু 1 কাপ লৈছোঁ এয়া 2 কাপ সম্পূৰ্ণ পূৰা লৈছোঁ। তাৰপিছত লৈছোঁ এই কাপটোৰে আধা কাপ চেনি। তাৰপিছত অকণমান নিমখৰ সোৱাদটো অকণমান আহিবৰ কাৰণে। তাৰপিছত লৈছোঁ এয়া আমুল ঘিউ লৈছোঁ মই এচামুচ। তাৰপিছত ল'ম এয়া আমুল তাজা গাখীৰ। এই কাপটোৰে 1 কাপ সম্পূৰ্ণ পূৰা গাখীৰ লৈছোঁ। তাৰপিছত এতিয়া গাখীৰৰ লগত গোটেই চুজিখিনি মিক্স কৰি ল'ম প্ৰথমতে, যাতে গাখীৰ ঘিউ চব একেলগে মিক্স হৈ যাব পাৰে আৰু। তাৰপিছত ঢালিম মই পানী। এয়া সম্পূৰ্ণ মিক্স হৈ গ'ল। তাৰপিছত এয়া পানী মই লৈছোঁ আধা কাপ। প্ৰথমতে কমকৈ দি লৈছোঁ কিয়নো পিছলৈ চুজিখিনি ফুলি যাব পাৰে, সেইকাৰণে আধা কাপেই লৈছোঁ। আপোনালোকেও প্ৰথমতে কমকৈ ল'ব, তাৰপিছতহে যদিহে দৰকাৰ হয় তেতিয়া ল'ব পিছত। এয়া মোৰ আধা কাপেই সম্পূৰ্ণ হৈ গ'ল। একেবাৰে ঢিলা কৰিও ৰখা নাই আৰু একেবাৰে টানো হৈ যোৱা নাই। তাৰপিছত এয়া ল'লোঁ ইলাচি 2টা, এনেকৈ গুটিকেইটা উলিয়াই খুন্দি লৈছোঁ, যিহেতু এটা ধুনীয়া গোন্ধ আহিবৰ কাৰণে। ইলাচিটো যিহেতু ধুনীয়া গোন্ধায়। এতিয়া এই গোটেই মিশ্ৰণখিনি 1 ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম। 1 ঘণ্টাৰ পিছত উলিয়াইছোঁ। এয়া চাওক ধুনীয়া এটা ডাঠ চুজিখিনি ধুনীয়াকৈ ফুলি গ'ল। এতিয়া মই পানী মিক্স কৰিব নালাগে আৰু দেখিছে ধুনীয়াকৈ মানে জোখতে হৈছে। আপোনালোকে সেইকাৰণে মই কওঁ যে আপোনালোকে সদায় পানীটো দিওঁতে চাই ল'ব। তাৰপিছত এয়া দিলোঁ মই বেকিং পাউডাৰ এচামুচ দিম, যিহেতু পিঠাখিনি ধুনীয়াকৈ ফুলিবৰ কাৰণে। এয়া দেখিছেনে, এচামুচ লৈছোঁ সম্পূৰ্ণ। মিক্স কৰি লৈছোঁ। মানে বেকিংখিনি দিয়াৰ পিছতো আপোনালোকে ভালদৰে মিক্স কৰি ল'ব, তেতিয়া গোটেই পিঠাখিনি ধুনীয়াকৈ ফুলিব। মিক্সিং কৰা হৈ গ'ল, এয়া দেখিছে। তাৰপিছত এয়া দেখিছে, এয়া আমি তেলটো আগতে লগাই লৈছোঁ। এতিয়া পিঠাটো পিছত এৰুৱাবলৈ ভাল হ'ব, কিয়নো শুকাই যোৱাৰ পিছত নহ'লে এৰাবলৈ টান হ'ব। তেল ঘঁহি লৈছোঁ। বেছি নিদিব, মই চামুচখনে এচামুচ দিছোঁ, মানে সম্পূৰ্ণ একদম পূৰা ধুনীয়াকৈ জোখত হোৱাকৈ আৰু। বেছিকৈ দিলে বেয়া হৈ যাব। প্ৰতিখনতে এনেকৈ তেল লগাই লৈছোঁ। এটাকে 3খন ইডলি ষ্টেণ্ডতে সম্পূৰ্ণ কৰি ল'ম। দেখিছে নহয়, তিনিখন সম্পূৰ্ণ হৈ গ'ল। এতিয়া এখনৰ পিছত এখন এনেকৈ হেৰি কৰি লৈছোঁ, লগাই ল'ম। এতিয়া লগাই লোৱাৰ পিছত আজি মই ইডলি কুকাৰত নবনাওঁ, কিহত বনাওঁ আপোনালোকে চাবচোন দেই। 1 2
তিনি। মই চচত পানী অকণ গৰম কৰি লৈছোঁ। তাৰপিছত তাতে এতিয়া পানী সেই কিনাৰ পানীখিনি লাহে লাহে উতল আহিছে দেখিছে। এতিয়া ইডলি ষ্টেণ্ডটো ভৰাই দিছোঁ। ভৰাই পিনে সম্পূৰ্ণ 10 মিনিট এনেকৈ ঢাকি ৰাখিম। 10 মিনিট হৈ গ'ল। এতিয়া চাব দেই। 1 2 3। এইয়া দেখিছে ধুনীয়াকৈ ফুলি ফুলি গৈছে। হাতে চুই চাইছোঁ, লাগি অহা নাই। আপোনালোকে টুথপিক এডালৰো সুমুৱাই চাব পাৰে। টুথপিকডালত যদি লাগি নাহে তেতিয়া গম পাব যে সিজিলে। এয়া দেখিছে টুথপিকডাল দেখাই দিছোঁ, একো লাগি অহা নাই, মানে ধুনীয়া সম্পূৰ্ণ সিজিলে। এতিয়া 10 মিনিট ঠাণ্ডা হ'বলৈ থ'ম। ঠাণ্ডা হোৱাৰ পিছত 10 মিনিট নালাগে, 5 মিনিট ৰাখিলেও হ'ব। তাৰপিছত এটা এটাকৈ এৰুৱাম চাব দেই। আৰু এৰাবলৈ আমি প্ৰথমতে চামুচখন ল'ম। চামুচৰ পিছৰ ছাইডটো মানে তেতিয়া ধুনীয়াকৈ এৰ খাই যাব। এই যে ৰিফাইন যে লগাই লৈছিলোঁ, সেইকাৰণে ৰিফাইন লগাই লৈছোঁ যাতে ধুনীয়াকৈ এৰ খাই যায়। এতিয়া চাওক এয়া চামুচৰ পিছৰডোখৰ এনেকৈ ভৰাই লাহেকৈ গোলকৈ কৰি দিছোঁ। এইয়া অকণমানো তলত লাগি নথকাকৈ ধুনীয়াকৈ এৰ খাই যায়, দেখিছেনে? আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু ঘৰতো আপোনালোকে নিজে এবাৰ চেষ্টা কৰি চাব। তাৰপিছত কেনেকুৱা লাগিছে নিজে আপোনালোকে খাই চাব। চেনিটো আপোনালোকে নিজৰ জোখত দিব। যদি আপোনালোকে মিঠা বেছি খাই ভাল পায় তেনেহ'লে চেনি বেছি দিব। যদি মিঠা কম খায় তেনেহ'লে কম দিব। ক'বলৈ পাহৰিছিলোঁ, ইডলিকেইটাৰ ওপৰত মই চেৰি দিম বুলি ভাবিছিলোঁ, কিন্তু খৰধৰত পাহৰিয়ে থাকিলোঁ। আপোনালোকে খিচমিচ, চেৰি সৰু সৰুকৈ কাটি নতুবা কাজু সকলোবোৰ দিব পাৰে। মোৰ 2 কাপ চুজিৰে এইকেইটা ইডলি ওলালে আৰু 2টা বাকী থাকিলে। মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।